নমস্কাৰ ভণ্টি ভাইটিসকল সকলোকে অনলাইন সমিতিৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ৰিমাংক। বন্ধুসকল, আমাৰ এই এডুকেশ্যন চিৰিজটোৰ জৰিয়তে আমি দশম শ্ৰেণীৰ যিখিনি বিষয় আছে আমি সকলোখিনি বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সহায় হোৱাকৈ তোমালোকক দিবলৈ চেষ্টা কৰোঁ। আজি আমি সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ যিটো 4 নম্বৰ চেপ্টাৰ অসমৰ ভূগোল বুলি আমি তাৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম। এইটো হৈছে সেই ছ'চিয়েল ছায়েন্সৰ ভূগোল খণ্ডৰ 4 নম্বৰ যিটো চেপ্টাৰ অসমৰ ভূগোল তাৰ ছেকেণ্ড খণ্ড ভিডিঅ'টো। আমি এই ভিডিঅ'টোত 4.1ৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি সেইখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেনেহ'লে গৈ পিনি চাবা, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। গতিকে আহাচোন আজি ছেকেণ্ড পাৰ্টত কোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনে স্থান পাইছে আমি সেই তাৰ অলপমান দৃষ্টি নিক্ষেপ কৰোঁ। আজি ছেকেণ্ড পাৰ্টটোত স্থান পোৱা প্ৰথমটো কুৱেশ্যন হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। এক নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। তোমালোকে উত্তৰ হিচাপে লিখা। তোমালোকে ভিডিঅ'টো প'জ কৰি পিনি স্ক্ৰীণত যোনখিনি ওলাই থাকে তোমালোকে সেইখিনি লিখি ল'বা। মোৰ কথাত বেছি গুৰুত্ব নিদিবা, যিখিনি ওলাই থাকে তোমালোকে সেইটো নিজৰ বহীত কপি কৰি ল'বা বা লিখি ল'বা। উত্তৰ হিচাপে তোমালোকে লিখা যে অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা। ইয়াৰ এটা হৈছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা প্ৰব্ৰজন। তাৰপিছত ক বুলি দি লিখা জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি সাধাৰণতে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ অধিক হ'লে জনসংখ্যাৰ বৃদ্ধি হয়। যেতিয়া মানুহ বেছিকৈ জন্ম হোৱা কিন্তু তাৰ সমান্তৰালভাৱে মানুহৰ মৃত্যুটো কম হ'ব, তেতিয়া কি হ'ব? জনসংখ্যাৰ বৃদ্ধি হ'ব। আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাই আহিছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধি ঘটিছে। আমি জানো যে বৰ্তমান চিকিৎসা খণ্ডই বহুতখিনি উন্নতি সাধন কৰিছে, যাৰ কাৰণে বৰ্তমান ডেথ ৰেটটো লাহে লাহে কমি আছে, যাৰ ফলত জন্মৰ হাৰটো অধিক হোৱাৰ কাৰণে ইয়াত জনসংখ্যাৰ বৃদ্ধিৰ এটা ভয়াৱহ পৰিণতিৰ সৃষ্টি হৈছে। তাৰপিছত খ নম্বৰটো লিখা, খ বুলি দি লিখা প্ৰব্ৰজন। অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। যেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ কামৰ সন্ধানত বা বিভিন্ন কাৰণত অহা যোৱা আহি পিনি নিগাজিকৈ বা স্থায়ী বা অস্থায়ীভাৱে থাকিবলৈ তেতিয়া তাক কি বুলি কয়? জনপ্ৰব্ৰজন বুলি কোৱা হয়। এতিয়া লিখা অসমত ব্ৰিটিছে অসমৰ শাসনভাৰ লোৱাৰ পৰা কম বেছি পৰিমাণে অসমলৈ জনপ্ৰব্ৰজন হৈ আছিল, কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰে পৰা অধিক সক্ৰিয় ৰূপত ৰাজ্যখনলৈ বাহিৰৰ পৰা মানুহৰ আগমন ঘটিছে। জনসংখ্যাৰ এই অস্বাভাৱিক বৃদ্ধিৰ মূল কাৰণ হ'ল বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্ৰৱেশ। আমি জানো যে এতিয়া বাংলাদেশৰ পৰা আমাৰ অসমলৈ বহুতো মানুহ তোমাৰ ইলিগেল হিচাপে তাৰ পৰা ইয়ালৈ আহি পিনি বাস কৰিবলৈ, তাক সেই কাৰণে আমাৰ কি হৈছে? লাহে লাহে জনসংখ্যাটো বৃদ্ধি হ'বলৈ ধৰিছে। এইটো হৈছে আমাৰ এটা প্ৰধান জনসংখ্যা বৃদ্ধিৰ এটা প্ৰধান কাৰণ, বুজিছেনে? তাৰপিছত ইয়াৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম লিখা। অৰ্থাৎ কোনখন জিলাত আটাইতকৈ বেছি জনসংখ্যা আছিলে আৰু কোনখন জিলাত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা কোনখন জিলা হয়, আৰু কোনখন জিলাত আটাইতকৈ কম জনসংখ্যা আছে আৰু কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব কম, সেই জিলাকেইখনৰ নাম লিখিব দিছে। উত্তৰ হিচাপে তোমালোকে লিখা আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হৈছে নগাঁও। নগাঁৱত আটাইতকৈ বেছি জনসংখ্যা আছে 2011 চনৰ তথ্য মতে। তাৰপিছত ছেকেণ্ড হৈছে আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হৈছে কামৰূপ মেট্ৰ'। অৰ্থাৎ কামৰূপ মেট্ৰৰ জনসংখ্যাৰ ঘনত্ব চবতছে বেছি। ইয়াৰ জনসংখ্যাৰ ঘনত্ব কিমান? কামৰূপ মেট্ৰৰ 2010 জন। অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰ কিমান? 2010 জন মানুহে বাস কৰে। তাৰপিছত আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও। ডিমা হাছাওত জনসংখ্যা আটাইতকৈ কম। তাৰপিছত আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলাখনো হৈছে ডিমা হাছাও। তোমালোকে যিখিনি স্ক্ৰীণত দেখি আছে তোমালোকে সেইটো লিখি লোৱা নিজৰ বহীত। এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে মই যিমানখিনি কুৱেশ্যন এনচাৰ তোমালোকক দি আছোঁ সেইখিনি কুৱেশ্যন এনচাৰ পঢ়িলে তোমালোকে 70% পৰা 80% কমন পৰীক্ষাত কমন পৰাৰ সম্ভাৱনা 90% আছে। তো 90% সম্ভাৱনা আছে তোমালোকে ইয়াৰ পৰা 70 বা 80% কুৱেশ্যন তোমালোকে আহিবই। তোমালোকে যদি গোটেইখিনি কুৱেশ্যন পঢ়া নাই এটা ভাল নম্বৰৰ সৈতে তোমালোকে পাছ কৰিব পাৰিবা। মনত ৰাখিবা এইটো কথা। গতিকে তোমালোকে লিখি লোৱা, লিখি লৈ পিনি নিজে অধ্যয়ন কৰিবা যাতে ভাল নম্বৰ এটা পাব পাৰা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ
আমাৰ সুৰবোৰৰ একাধিক সময় উল্লেখ কৰে অৰ্থাৎ আমাৰ অতীতৰ পৰা বৰ্তমানলৈকে কিছুমান জনগোষ্ঠী আমাৰ অসমলৈ জন্মপ্ৰজন ঘটিছে সেইসমূহৰ বিষয়ে চমুকৈ অলপমান বৰ্ণনা কৰিবলৈ গৈছে ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম ৰাজ্যখন বিশেষ ভৌগোলিক অৱস্থানৰ বাবে ইয়াৰ উত্তৰ পূব দক্ষিণ আৰু পশ্চিম দিশৰ পৰা নানা জনগোষ্ঠী আৰু ভাষা ভাষীৰ লোকৰ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে এই ৰাজ্যখনলৈ আগমন ঘটি আছে অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ প্ৰাচুৰ্যৰে ভৰা জলসম্পদ নদী উপত্যকাৰ সাৰুৱা মাটি প্ৰচুৰ বৰষুণ আৰু নানা প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ উপস্থিতিয়ে প্ৰব্ৰজনকাৰীসকলক বাৰুকৈ আকৰ্ষণ কৰে সেয়েহে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটে কি কাৰণে জনগোষ্ঠীসকলৰ মানুহৰ আগমন ঘটে প্ৰাকৃতিক পৰিৱেশ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আমাৰ প্ৰাচুৰ্যৰে ভৰা জলসম্পদ আছে আমাৰ জলসম্পদৰ কাৰণে আমি চহকী আমাৰ 32% গোটেই ভাৰতবৰ্ষৰ যিমানখিনি জলসম্পদ তাৰ 32% জলসম্পদ আমাৰ অসমে অকুপাইড কৰে তাৰপিছত নদী উপত্যকাৰ সাৰুৱা মাটি আমাৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ যি সাৰুৱা মাটি তাৰ কাৰণে এনেধৰণৰ কাৰণে কি মানুহবোৰ ইয়ালৈ প্ৰব্ৰজন ঘটে বা ইয়ালৈ আহি পিনি নিগাজিকৈ বাস কৰিবলৈ বা স্থায়ী বা অস্থায়ীভাৱেও বাস কৰিবলৈ তাৰপিছত লিখা সেয়ে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈ অসমলৈ আগমন ঘটা কেইটামান প্ৰজাতিৰ বিষয়ে তলত আলোচনা কৰা তাৰপিছত ক বুলি দি লিখা হস্তিক জনগোষ্ঠী সমাজ বিজ্ঞানীসকলৰ মতে আগমন ঘটা প্ৰথমটো জনশ্ৰুত আছিল হস্তিক জনগোষ্ঠীৰ লোকসকল এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল মেঘালয় খাচীয়া আৰু জয়ন্তীয়াসকল এই জনগোষ্ঠীৰ লোক অৰ্থাৎ কোনসকল এই হস্তিক জনগোষ্ঠীৰ লোক সেইসকল হৈছে মেঘালয়ৰ যোনবোৰ খাচীয়া লোক আছে আৰু জয়ন্তীয়াসকল এই জনগোষ্ঠীৰ অন্তৰ্গত তাৰপিছত খ বুলি দি লিখা মংগোলীয় জনগোষ্ঠী অসমলৈ অহা দ্বিতীয়টো জনশ্ৰুত আছিল তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয়সকল এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ পৰ্বত ভৈয়ামত বসবাস কৰিব লয় ভৈয়ামত বাস কৰা জনজাতি বড়ো মিচিং তিৱা দেউৰী সোণোৱাল কছাৰী আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি ডিমাচা কুকি গাৰো মাৰ হাজং ৰেংমা জেমি নগা আদি এই জনজাতিৰ লোক কোনসকল বুলি ক'লে বড়ো মিচিং তিৱা দেউৰী সোণোৱাল কছাৰী আৰু পাহাৰ অঞ্চলত যোনবোৰ বাস কৰে যেনে কাৰ্বিসকল ডিমাচাসকল কুকিসকল গাৰো আদি সকল জনজাতি কোনটো জনজাতিৰ অন্তৰ্গত মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত তাৰপিছত গ বুলি দি লিখা আৰ্যসকল মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহাৰ পিছত আৰ্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমিৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল মংগোলীয় আৰ্যসকল ক'ৰ পৰা আহিছিলে গংগা সমভূমি অঞ্চলৰ পৰা এওঁলোক আছিল মূলতঃ ককেচিয়া জনগোষ্ঠীৰ লোক আৰ্যসকল কোনটো জনগোষ্ঠীৰ লোক আছিল মূলতঃ ককেচিয়া জনগোষ্ঠীৰ লোক ব্ৰাহ্মণ কায়স্থ কলিতা নাথ যোগী কৈবৰ্ত আদি জাতিৰ লোকসকল এই বংশৰ অন্তৰ্গত অৰ্থাৎ আৰ্যসকলৰ অন্তৰ্গত কেইটামান জনজাতিৰ নাম ক'বলৈ হ'লে কোনকেইটা ক'ব লাগিব আমি ব্ৰাহ্মণ কায়স্থ কলিতা নাথ যোগী কৈবৰ্ত এইকেইটা তাৰপিছত ঘ বুলি দি লিখা যে আহোমসকল অসমলৈ অহা আন এটা জনশ্ৰুত হৈছে আহোমসকল আমি সকলোৱে চিনি পাওঁ আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ এওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰপিছত 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসমত আহোম ৰাজ্য স্থাপন কৰে অৰ্থাৎ আহোমসকলে কাৰ নেতৃত্বত অসমলৈ আহিছিল চুকাফাৰ নেতৃত্বত কিমান খ্ৰীষ্টাব্দত আহিছিল 1228 খ্ৰীষ্টাব্দত আহিছিল এইটো ইমান তাৰপিছত উঙ বুলি দি লিখা ব্ৰিটিছ শাসনৰ সময়ত অহা লোকসকল ব্ৰিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয় অৰ্থনৈতিক আৰু বাণিজ্যিক কাম কাজ চলাবৰ বাবে সেই সময়ত বেংগল বিহাৰ উত্তৰ প্ৰদেশ ৰাজস্থান আদিৰ পৰা দক্ষ লোকক আনিছিল বা অনা হৈছিল ইয়াৰ উপৰি চাহ খেতিৰ লগত জড়িত কাম কাজ চলাবলৈ মধ্য ভাৰতৰ চুটনাগপুৰ মালভূমি অঞ্চলৰ পৰা জনজাতি লোকসকলক চাহ নিবনুৱা হিচাপে অসমলৈ অনা হৈছিল যদিও এইসকল লোক ইয়াত পিছত অসমত নিগাজিকৈ বাস কৰিবলৈ ল'লে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ ইমানখিনি লিখিলে হ'ব কমচে কম 7 মাৰ্কৰ কুৱেশ্যন হয় এইটো তোমালোকে এইখিনি লিখিলে কমচে কম যদি তোমালোকে কোনো ভুল নকৰা তেনে 7ৰ পৰা
7ৰ পৰা 7 পাব পাৰা যদি স্পেলিং চেকচন ভুল নহয় যদি অলপ অলপ ভুল হয় তেনেহলে তোমালোকে 6ৰ পৰা 6.5 পোৱাটো 100% সিউৰ তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো হৈছে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠীটোৰ নাম কি প্ৰথম জনগোষ্ঠীটোৰ নাম কি উত্তৰ হিচাপে ইয়াৰ উত্তৰ কি হ'ব অস্তিক জনগোষ্ঠী অৰ্থাৎ অস্তিক জনগোষ্ঠীটো হৈছে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো হৈছে মংগোলীয় জনগোষ্ঠী দুটামান প্ৰধান জনজাতিৰ নাম লিখা অৰ্থাৎ মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত দুটামান প্ৰধান জনজাতিৰ নাম লিখিব গৈছে ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা বড়ো মিচিং ৰাভা তিৱা দেউৰী তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হৈছে অসমত বাস কৰা মংগোলীয় জনজাতিৰ সমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ জনজাতিটোৰ নাম কি অৰ্থাৎ যিসমূহ জনজাতি মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত সেই জনজাতিসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ জনজাতিটোৰ নাম কি সেইটো সুধিছে এইটো ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা বড়ো জনজাতি ভাইটি ভণ্টিসকল মই তোমালোকক এটা কথা কওঁ চিলেবাছৰ কথা নহয় এটা বাহিৰৰ কথা তোমালোকে যেতিয়া পৰীক্ষা দিবলৈ যোৱা তোমালোকে ভালদৰে প্ৰশ্ন কাকতখন চাই ল'বা ফাৰ্ষ্টতে যেতিয়া তোমালোকে প্ৰশ্ন কাকতখন পোৱা তোমালোকে ফাৰ্ষ্টতে চাবা যে প্ৰথমৰ পৰা শেষলৈকে এবাৰ ভালদৰে চাই ল'বা কি আহিছে কি নাই অহা কোনখিনি বস্তু তোমালোকৰ কমন পৰিছে কোনখিনি পৰা নাই সেইখিনি ভালদৰে চাই ল'বা আৰু যেতিয়া তোমালোকে এটা প্ৰশ্ন বুজি নোপোৱা সেইটো তোমালোকে বাৰে বাৰে পঢ়িবা যাতে সেইটো তোমালোকে বুজিব পাৰা কি আসলে সেই প্ৰশ্নটোত সুধিছে কি সেইটো যেন বুজিব পাৰা সেইকাৰণে তোমালোকে ভালদৰে বাৰে বাৰে প্ৰশ্নটো যদি বুজি নোপোৱা বাৰে বাৰে সেইটো পঢ়িবা বা বুজিব চেষ্টা কৰিবা আৰু যেতিয়া তোমালোকে এটা কোৱেশ্চন পেপাৰখন চোৱা যে 1 নম্বৰটো কমন আহিছে 2 নম্বৰটো কমন আহিছে 3 নম্বৰটো কমন অহা নাই তুমি 3 নম্বৰটো উত্তৰটো লিখাৰ কাৰণে মাথা মাৰি নাথাকিবা যোনখিনি কমন কোৱেশ্চন পৰিছে তোমালোকে সেইখিনি ফাৰ্ষ্টতে লিখি ল'বা আৰু যোনখিনি কমন কোৱেশ্চন পৰা নাই তোমালোকে কি কৰিবা সেইখিনি পাছলৈ থৈ দিবা কাৰণ যোনখিনি কমন আহিছে সেইখিনি নেলেখি আনকমন পৰাটোলে মাথা খটাই থাকি সময়খিনি নষ্ট কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে বুলি মই ভাবোঁ সেইকাৰণে তোমালোকে যোনখিনি কমন থাকে সেইখিনি ফাৰ্ষ্টতে লিখি ল'বা স্পেচ দিব নালাগে তোমালোকে প্ৰথমতে 1 লিখিলা তাৰপিছত 2 লিখিলা 3টো কমন অহা নাই তুমি 3টো এৰি দিয়া 4 নম্বৰটো কমন আহিছে 4 নম্বৰটো লিখি দিয়া পিছলৈ থৈ দিয়া 3 নম্বৰটো যেতিয়া তোমালোকে গোটেইখিনি কমন পৰা লিখি পাব তেতিয়া এটা এটাকে ট্ৰাই কৰা যে কোনখিনি আনকমন পৰিছে কেনেকৈ লিখিব পাৰিম সকলো পঢ়িলে গোটেইখিনি যদি পঢ়া তেনেহ'লে তোমালোকে বনাই বনাই আৰামত লিখিব পাৰিবা আৰু তোমালোকে আৰামত ধুনীয়া এটা নম্বৰ পাব পাৰিবা সকলো সেইটো কথা মনত ৰাখিবা এতিয়া আমি গোটেই চেপ্টাৰৰ কুৱেশ্যন এনচাৰটোলৈ যাম আমি 6 নম্বৰটোলৈকে পঢ়িলোঁ এতিয়া 7 নম্বৰটো কুৱেশ্যন 7 নম্বৰটো হৈছে কোনে আহোম ৰাজ্য স্থাপন কৰিছিল ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা যে চুকাফায়ে নামটো কি চুকাফা মাজত অলপমান হেৰি দিব লাগিব আমি একেলগতে লিখিব নোৱাৰিম 8 নম্বৰটো হৈছে কেতিয়া আৰু কাৰ নেতৃত্বত আহোমসকল অসমলৈ আহিছিল ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠী লোক তেওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে আৰু উজনি অসমত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰে ক'ৰ পৰা আহিছে তেওঁলোক মূলতঃ চীন দেশৰ পৰা আহিছিলে তাৰপিছত ম্যানমাৰত সোমায় তাৰপিছত 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত কি হয় পাটকাই পৰ্বত পাৰ হৈ পিনি তেওঁলোকে আহি পিনি উজনি অসমত নিজৰ সাম্ৰাজ্য স্থাপন কৰে তাৰপিছত লিখা পৰৱৰ্তী সময়ত এওঁলোক প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে আহোমসকলে অসমত প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰি অসমৰ সমাজ সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়ায় তেওঁলোকে কিমান বছৰৰ কাল ৰাজত্ব কৰিছিল প্ৰায় 600 বছৰ কাল তাৰপিছত লিখা সম্প্ৰতি আহোমসকল উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰি আছে অৰ্থাৎ বৰ্তমান আহোমসকল কোন কোন জিলাত বাস কৰি আছে বুলি ক'লে আমি কি ক'ব পাৰোঁ লখিমপুৰ ধেমাজি শিৱসাগৰ যোৰহাট গোলাঘাট মৰিগাঁও নগাঁও শোণিতপুৰ এইকেইখন জিলাত বৰ্তমান আহোমসকল বসবাস কৰি আছে তোমালোকে ইমানকলৈকে লিখিলে হ'ব এইটো কুৱেশ্যনৰ এনচাৰ তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হৈছে গোহাঁই কমল নামৰ আলিটো কাৰ নেতৃত্বত আৰু ক'ৰ পৰা ক'ৰলৈকে নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা গোহাঁই কমল নামৰ আলিটো ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোচবিহাৰৰ পৰা লখিমপুৰ জিলাৰ
নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা হৈছিল। ক'ৰ পৰা ক'লৈ নিৰ্মাণ কৰা হৈছিল? লখিমপুৰ জিলাৰ পৰা নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা হৈছিল। তাৰপিছত 2001 চনৰ তথ্য মতে অসমত হিন্দু জনসংখ্যাৰ হাৰ কিমান? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা 64.91%। 13 নম্বৰ কুৱেশ্যনটো হৈছে 2001 চনৰ তথ্য মতে অসমত মুছলমান জনসংখ্যাৰ হাৰ কিমান? অৰ্থাৎ মুছলমান পপুলেশ্যনৰ পাৰ্চেণ্টেজ কিমান সেইটো সুধিছে। ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা 30.94%। 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান ভাষা কি? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা অসমীয়া আৰু বঙালী। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্য ভাষা কি? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখা উত্তৰ অসমীয়া। পাৰ্ট 2 4.1 যোনটো হেৰি আছে তাত ভাগ কৰি থোৱা আছে 4.1 4.2 সেইখিনি আমি 4.1 গোটেইখিনি কুৱেশ্যন এনসাৰ এই পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ'ৰ জৰিয়তে সকলোখিনি সম্পূৰ্ণ কৰি দিলোঁ। তোমালোকৰ যদি কিবা ডাউট থাকে বা কিবা প্ৰশ্নৰ উত্তৰ জানিবলৈ যদি মন থাকে তেনেহ'লে আমি ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপৰ লিংক দি দিম। তোমালোকে সেই হোৱাটছএপৰ লিংকত ক্লিক কৰি গ্ৰুপত জইন হৈ তোমালোকৰ যিখিনি ডাউট আছে বা যি সুধিব বিচাৰে আমাক সুধিব পাৰা। তোমালোকে তাৰ কাৰণে লিংকত ক্লিক কৰি পিনি জইন হ'বা। গতিকে পাৰ্ট 2 আজি ইমানেই আছিল। আমি 4.1 গোটেইখিনি কুৱেশ্যন এনসাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ তোমালোকক প্ৰদান কৰিলোঁ। তাৰপিছত আমি 4.2লৈ যাম য'ত নেকি আছে পৰিবহণ ব্যৱস্থাটোৰ ওপৰত কথা। অসমৰ যোনখিনি পৰিবহণ ব্যৱস্থা আছে তাৰ ওপৰত কথা আছে। আমি সেইটো ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকৰ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। গতিকে ভালদৰে থাকিবা আৰু ধন্যবাদ।